নমস্কাৰ মই ত্ৰিদীপ বৰা জেএনভি এক্সাম প্ৰিপাৰেচন ইউটিউব চেনেললৈ মই তোমালোক সকলোকে স্বাগতম জনাইছো আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম জৱাহৰ নৱোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ যোনসমূহ প্ৰশ্ন আহে সেই প্ৰশ্নসমূহত কিমান নম্বৰ থাকে বা কেনে ধৰণৰ প্ৰশ্ন আহে কেনেদৰে প্ৰশ্ন উত্তৰসমূহ জানিব পাৰি তাৰ কিছুমান টিপছ শিকাই দিম গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তোমালোকে যদি জৱাহৰ নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা এনে ধৰণৰ ভিডিঅ' সদায় চাই থাকিব বিচাৰা তেন্তে এতিয়া সাবস্ক্ৰাইব কৰা জেএনভি এক্সাম প্ৰিপাৰেচন ইউটিউব চেনেল আমি প্ৰথমতে আলোচনা কৰিম যে কেনেকুৱা ধৰণৰ কোৱেশ্যন আহে কিমান নম্বৰ আহে বা কিমান সময় থাকে তোমালোকে স্ক্ৰীনত দেখি আছা তাত সাবজেক্ট তিনিটা হয় মেণ্টেল এবিলিটি এৰিথমেটিক লেংগুৱেজ অৰ্থাৎ অসমীয়াত মানসিক দক্ষতা পৰীক্ষাৰ পাটিগণিত আৰু ভাষা জ্ঞান মানসিক দক্ষতা পৰীক্ষাত মুঠ প্ৰশ্ন থাকে 40টা আৰু নম্বৰ থাকে 50 নম্বৰ সময় থাকে 60 মিনিট আৰু পাটিগণিতত থাকে 20টা কুৱেশ্যন নম্বৰ থাকে 25 আৰু সময় থাকে 30 মিনিট আৰু ভাষা জ্ঞানৰ প্ৰশ্ন থাকে 20টা নম্বৰ থাকে 25 নম্বৰ আৰু সময় থাকে 30 মিনিট মুঠ প্ৰশ্ন হয় 80টা আৰু নম্বৰ থাকে 100 নম্বৰ যোনটো মেণ্টেল এবিলিটি অৰ্থাৎ মানসিক দক্ষতা পৰীক্ষা তাত 10টা ধৰণৰ কুৱেশ্যন আহে মুঠ প্ৰশ্ন থাকে 40টা তাৰে 10টা বিষয় থাকে এটা মিৰৰ ইমেজ বুলি কোৱা হয় অসমীয়াত দৰ্পণ আছে এই দৰ্পণত চাই কৰিবলৈ অহাটো এটা বহুতে ভাল টিপছ আছে তোমালোকে ঘৰতো কৰি চাব পাৰা মই তোমালোকৰ বাবে এটা প্ৰশ্ন লৈছো যে এম্বুলেন্সটো দৰ্পণত চালে কি হ'ব গতিকে তোমালোকৰ স্ক্ৰীনত দেখিছা এইটো মই এম্বুলেন্সটো শুদ্ধকৈ লিখি লৈছো এইটো দৰ্পণত চাবলৈ আমি কি কৰিব লাগিব কাৰণ তোমালোকৰ যে এক্সামত যোনখন পেপাৰ দিব সেইখনত কুৱেশ্যনটো দি আকৌ উত্তৰো 4টা অপশ্যন থাকিব নিশ্চয় সেই অপশ্যন 4টা তোমালোকে পেজটো চাবা এন্তে উল্টাকৈ কাৰণ তাত যোনটো উল্টা ফালৰ পৰা এম্বুলেন্সটো শুদ্ধকৈ দেখিবা সেইটোৱে শুদ্ধ উত্তৰটো হয় এইটো ঘৰটো তেনেকৈ চাবা প্ৰমাণ কৰি আৰু এটা আছে আহে যে ছবিটো 4 ভাগৰ 3টা ভাগ দি থোৱা থাকে আৰু ইটো ভাগ কি হ'ব সেইটো কৰিবলৈ তুমি কি কৰিবা কলম বা কাঠ পেঞ্চিল নিবা সেই ছবিটোৰ কাষত যোনটো ভাগ দিয়া থাকে সেইটো লাহেকৈ আঁকি চাবা সেইটো শুদ্ধ উত্তৰটো ওলাই যায় আৰু তোমালোকে OMR চিটখন পূৰোৱাৰ ক্ষেত্ৰত কি কৰিবা প্ৰথম তোমালোকে সকলোবোৰ প্ৰশ্ন উত্তৰ কুৱেশ্যন পেপাৰখনত চিন দি ল'বা তাৰপিছত আৰু তোমালোকে ঘড়ী নিবা নিশ্চয় আৰু বোলে আধা ঘণ্টা তোমাক যিমান সময় লাগে OMR চিটখন পাবলৈ আধা ঘণ্টা 40 মিনিট আছে তেতিয়া কি কৰিবা তেতিয়াৰ পৰাহে তোমালোকে OMR চিটখনৰ উত্তৰটো পোৱা কৰিবা তেতিয়া যদি কিবা এটা প্ৰশ্ন তোমালোকৰ ঘপককৈ মনতো পৰি যায় তেতিয়া মানে পোৱাব পাৰিবা যদি আগতেই পোৱাই লোৱা তেতিয়া তোমালোকৰ OMR চিটখন কাটিব নোৱাৰা আৰু যদি তেনেকুৱা হয় কাটি নিদিবা তোমালোকে কাটি দিলে যিমান বাকিবোৰ যদি শুদ্ধ হৈছিল তোমাৰ এখন ৰিজেক্ট হৈ যাব আৰু OMR চিট কেনেদৰে পুৰাব লাগে তাৰ বিষয়েও মই এটা ভিডিঅ' বনাইছিলো যদি ভিডিঅ'টো চোৱা নাই মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম চাই ল'বা আৰু তোমালোকে কিবা কিবি যদি প্ৰশ্ন বুজি নোপোৱা তেন্তে কমেণ্টত সুধিব পাৰিবা আৰু আমাৰ ডেছক্ৰিপশ্যনত হোৱাটছএপ গ্ৰুপৰ লিংক আছে গৈ জইন হৈ ল'ব পাৰিবা বাকী পাটিগণিতৰ যোনসমূহ প্ৰশ্ন আহে সেইবোৰো ভিডিঅ' বেলেগ এদিনাখন এটা বনাম আৰু ভাষা জ্ঞানৰ যোনসমূহ প্ৰশ্ন ভাষা জ্ঞানৰ প্ৰেগাপটো তোমালোকে 2-3বাৰ ভালদৰে পঢ়ি ল'বা যদি 2-3বাৰ পঢ়ি লোৱা তেতিয়া উত্তৰকেইটা কৰিবলৈ একেবাৰে অজু হয় আজি ভিডিঅ'ত ইমানেই আছিল আগলৈ এনেদৰে ভিডিঅ' দি যাম চাই যাবা আজিলৈ ধন্যবাদ